Welcome to my YouTube channel Munna vlog 46 আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো আপোনালৈ ফাৰ্ষ্টৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো একদম ধমাকা হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকে চাওক আৰু আমোদ ব্লগ বলক এতিয়া আমি বেছি পলম কৰি নাথাকি ভিডিঅ'টো আৰম্ভ কৰি ফুৰিবলৈ আহিছিলো আৰু ইয়াৰ গাড়ীখন অলপ ভাল কৰিবলৈ আহিছো আমি আছো পাহি ডিলাৰ ডিমনিচকিত আছে তো গাড়ী চাওক এই পৰা আজি এখন উঠাই লৈ যাম কোনখন নিবি বিকাশ এখন লৈ যাম ডিসাইড কৰ এখন লৈ যাম নেক্সট হ'ল এখন কল ভিডিঅ' তামান তেল মাইলেজ পুৰা দিব এখন 40-50 মান দিব মাইলেজ yes sir like you see guys lemon guli mar এখন guys এখন লম আমি বিকাশে মই আজি তো ভিডিওটা আপনারা চাই নে এইখন লম নে এইখন লম নে ইংলিশ তো লম নে মামাই দিয়েছি নে লম কমেন্ট করে জানাও আপনারা জলদি লম নম্বর প্লেটখন মানে বেকা হৈছিল তো এইখন লগাব লাগিব এইখন তো গাইস বিকজৰ গাড়ীখন মানে নম্বৰ প্লেটখন ঢিলা হৈ গৈছিল ডিলাৰৰ পৰা যোনটো লগাই দিছিলে আৰু ইয়াত সানি ভাই আমাক কাম কৰি আছে তো ডিলাৰখন মানে সানি কাটৰে তো এই কাম কৰি দিছে আমাক এইটো বহুত কম প্ৰাইজত কৰি দিছে বাৰু প্ৰাইচটো নক আপোনালোকে কিমান কৰিছে তো এতিয়া পুৰা এইটো মেচিনেৰে মানে ফিট কৰা যাব নম্বৰ প্লেটটো খোলকাই ফেলে তাৰ মানে গাইস আকৌ এটা নতুন ডিজাইন দিয়া হৈছে মানে লগোৱা হৈছে এইটো মেচিনেৰে চাওক এনেকৈ মানে এনেকৈ দি পুৰা টাইট কৰা যায় মেচিনটো তো ভিডিঅ'টো চাই থাকক তো গাইস হৈ গ'ল নম্বৰ প্লেটখন পুৰা ফিক্স ফিটিং তো গাইস আমি মানে কাম গিলা হঠাতে কৰো আৰু হঠাতে প্লেনিং কৰি দিলো মানে যে আমাৰ লগৰ চলি এটা লগ কৰিলো ডিমনচিৰ চকতে তাক লগ পালো আৰু আমি কুৰৰ পানী বাঢ়ি আছে তো পানী চাবলৈ যোৱা প্লেনিং কৰিলো আৰু আহি গ'ল পানী চাব আৰু গাইস যতে চাই মানে তাতে পানী পুৰা ফুল পানী হৈ গৈছে তো আৰু এইটো আমাৰ লগৰ চলি সাৰফ্ৰাছ তো গাইস মানে বতৰটো মানে কি কম আৰু ৰিলছৰ দৰে ট্ৰেন্ডিংত চলা হ'ল ইনষ্টাগ্ৰামৰ ৰিলছৰ দৰে বতৰটো ট্ৰেন্ডিংত চলিছে ৰ'দ দিলে মানে পুৰা ৰ'দে দিয়ে আৰু বৰষুণ দিলে মানে পুৰা একদম এসপ্তাহ দুসপ্তাহ পুৰা মানে বৰষুণ দিয়ে পুৰা বৰষুণ দি থাকে আৰু ৰ'দ দি আছে এতিয়া পুৰা একদম পুৰা ৰ'দ আৰু একদম কি কম গাইস ৰ'দে পুৰিছে পুৰা আৰু আমি কৈ যাই আছো আপোনালোক ভিউ দেখাই আছো এই ভিউটো চাওক গাইস এই কি এটা মজাদাৰ ভিউ তো চাওক ভিউ চেক কৰা এই ভিউ চাওক একদম পুৰা মজা ভিউ চাওক এতিয়া বিকাশে মই একদম পুৰা বনাই দিলোঁ আৰু বিকাশে ভিডিঅ' বনাই আছে ভিউবিলাক দেখাই আছে আৰু আমি এতিয়া পাছফালে আছে আমাৰ ইফালে আছে পানী আৰু আমি আপোনালোকক পানী দেখাই আছোঁ কিমান বাঢ়িছে গাইছ ইমান জোৰত পানী বাঢ়ি আছে আৰু ইমান পানী তাত বিশাল ব্ৰহ্মপুত্ৰ তো দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক এটা পাৰ্কিং কৰি দিলোঁ ডেভিল আৰু ইফালে চাৰফৰ্চৰ গাড়ীখন আছে আৰু চাৰফৰ্চৰ আছে লগত তো এতিয়া যাওঁ তলত লৈ তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক এইলো আৰু ইয়াত পানী চাওক যোনফালে দেখা পায় সোনফালে পানী পুৰা আৰু এইখন চাওক ইয়াত এটা সাঁতুৰি আছে আমি যাম তাতে তো আপোনাক দেখাই আছোঁ তো চাওক কিমান পানী চাওক গাইছ একদম পানীয়ে পানী আৰু সিহঁতে তাতে ৰ'ল সিহঁত বোলে নাহে আহিবও আছোঁ আৰু এতিয়া আমি যাই আছোঁ তো চাওক কিমান পানী চাওক গাইছ পানীয়ে পানী আজ বোলোহে পানী আৰু গাইছ ইয়াত যাব খুজিছিলোঁ কিন্তু গাইছ নোৱাৰিম নেকি চাওঁ আৰু ইয়াত মাছে খাৰাই আছে তো চাওক পানী চাওক কি জোৰত পানী আহি আছে গাইছ মই তাতে এটা ভিডিঅ' বনাইছিলোঁ আপোনাৰ মনত আছে জানো বাৰু এই তাতে মই যদি ভিডিঅ'টো চাইছিলে মনত থাকিব লাগে তো তাতে মই ভিডিঅ' বনাইছিলোঁ আজি চাওক কি পানী চাওক এই পিকনিক প্লেচ চাওক বিকাশ আৰু মই আৰু এইফালে আছে চাৰফ্ৰাছ বাবু ভয়কৈ আহিল বাৰু তো এতিয়া আমি ক'ত আছোঁ চাব আপোনালোকে চাওক ইয়াৰ আমাৰ ইফালেও পানী তো পাছফালেও পানী আৰু আগফালেও পুৰা পানী মই এবাৰ মিচিং চলামগৈ বিকাশে মিচিং চলাব পাৰে সেই দোষ এই অন কৰি দিবি এটা গাইছ কৰি লগত গেলি চাফা আমি গোটাই এতিয়া যাই পেলাই মৰি থাকিব তো একদম কি গাইছ পানী ঢৌ একদম পুৰা পানী ঢৌ গাইছ পানী ঢৌ কি ঢৌ একদম সময় থাকে গাইছ তো চাওক এয়া দুটা হাঁহি আছে পুৰা বিকাশ আৰু আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত তো গাইছ ভিডিঅ'টো আজিলৈ ইমান বাই